मानगोनां बिक्रम दैमारि सार बिथाङा बिस्वजित दैमारिखौ साबायखर बावदों आरो आसामनि सीएम मानगोनां हिमन्त बिश्व शर्मा सारखौ बिथाङा साबायखर बावदों। नाथाय मानि थाखाय साबायखर बावदों नोंथांमोना गासैबो डिटेल्स मोनथिनो मोनगोन। हेलो लोगोफोर, खुलुमबाय। बयखौबो फिन खनसे गोदान भिडिअ बरायबाय। तो लोगोफोर, बे समाव नोंथांमोननि गेजेराव ओरैबायदि मोनसे मिथिनो गोनां मस्ट इम्पर्टेन्ट आपडेटखौ शेयर खालामनो थाखाय दिनै भिडिअखौ लाबोनाय जालाबाय। आसा खालामो नोंथांमोना जुदि भिडिअखौ जोबजासिम नायलांब्ला थारैनो गासैबो बाथ्राखौ बुजिगोन। साननैसो सिगां मानगोनां बिस्वजित दैमारिया माखासे बाथ्रा बुंदोंमोन जे 6 सिडिउल एरियायाव माखासे ब्लक डेभेलपमेन्ट अफिस आरो भिजिडिसिखौ गाव पन्सायतसिम माने सोलाय सोल' खालामनायनि माखासे बाथ्रा ओंखारदोंमोन। दा बेखौनो फिन सावरायनायनि गेजेरजों बिथां मानगोनां बिस्वजित दैमारिया दिनै बे गोहोखौ बिटिसिआनो मावनो हासिगोन, गावहानो गोहो दंखायो बड'लेण्डआ होननानै दिनै मानगोनां बिस्वजित दैमारिया मैयानि सानाव फोसावदोंमोन। बेखौनो लानानै दिनै मानगोनां बिक्रम दैमारि सारा गोबां बाथ्रा गुवार बाथ्रानि गेजेरजों फोरमायथिदों आरो बिथांमोनखौ साबायखर बावदों। नोंथांमोना बुजिनो मोनगोन। नोंथांमोना नैबे बिक्रम दैमारि सारनि माखासे बुंनाय बाथ्राफोरखौ थारैनो खोनासङोब्ला। गुड मर्निं एभ्रिवान। पुনৰ আপোনালোকৰ মাজত আজি মই বিক্ৰম दैमाৰি এজন ব্যক্তিক নিশ্চয় ধন্যবাদ দিব লাগিব। যিমান যি হ'লেও বিশ্বজিৎ दैमारि ছাৰৰ নেতৃত্বত তেখেতৰ বাইকত যোগেদি আৰু তেখেতৰ এই লেটাৰৰ যোগেদি আমাৰ BTCত যেটো আৰু 6 শিডিউলক স্ক্ৰেপ কৰা নিচিনা যেটো কমিটি গঠন কৰি দিয়া হৈছিল, পুনৰ ব্লক পঞ্চায়তক ৰিঅৰ্গেনাইজেশ্যনৰ কাৰণে কমিটি গঠন কৰি দিছিল। এই কমিটি গঠন কৰাটো এই BTCৰ একৰ্ড মতে 6 শিডিউলক স্ক্ৰেপ কৰাৰ যেটো প্ৰক্ৰিয়া হৈছে বুলি বিশ্বজিৎ दैमारि ছাৰে চিঠি প্ৰেৰণ কৰিছে। এই চিঠি এই সমালোচনা আৰু এই অবজেকশ্যন নিশ্চয় একচেপ্টেড হৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ ধন্যবাদ থাকিব। তেখেতসকলে নিশ্চয় আৰু কেবিনেটত কথা পাতি ফালে এইটো মানে উঠাই দিয়া নিচিনা কৰিছে আৰু নিজৰ পাৱাৰত নিজৰ আপোনালোকে কৰি ল'ব পাৰিব তেনেকুৱা ঠিক তেনেকুৱা এই নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। হয়, বিশ্বজিৎ दैमारि নহ'লে এইটোৱে হয়তো চলিলো হয়, এনেকুৱাই মানে চিষ্টেমটো থাকিলো হয়। 6 শিডিউলৰ যেটো পাৱাৰ মানে স্ক্ৰেপ কৰা নিচিনা হ'লোহেঁতেন। তাৰ কাৰণে মই বিশ্বজিৎ दैमारि ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছোঁ। কিন্তু মই বিশ্বজিৎ दैमारि ছাৰক আজি কম, আপুনি যদি ক'ব পাৰিলেহেঁতেন আমি যেতিয়া হাগ্ৰামা মহিলাৰী এই নেতৃত্ব দিয়া BPF গভৰ্ণমেণ্টত আমি চৰকাৰ চলাই আছিলোঁ, এই সময়ত আমাক তেনেকুৱা এই যোজাবিলাক তেনেকুৱা চিষ্টেমবিলাক কৰিব পৰা নাছিল। হাগ্ৰামা মহিলাৰীৰ লগত আমি যেতিয়া গভৰ্ণমেণ্ট চলাই থকা সময়ত তেনেকুৱা এই 6 শিডিউলৰ চিষ্টেমবিলাক এই ৰাইজে বেয়া পোৱা এই আইনৰ বিৰোধী তেনেকুৱা চিষ্টেমবিলাক কৰিব পৰা নাছিল বুলি আপুনি এই ক'ব পাৰিলেহেঁতেন নিশ্চয় ৰাইজে আৰু বুজিলো হয়, আপোনাক ভাল পালো হয়। এই সময়ত নিশ্চয় তেনেকুৱা 16 ডিপাৰ্টমেণ্টক ষ্টেটত গোটাই দিয়া তেনেকুৱা কৰিব পৰা নাছিল। 3.5 বছৰ চৰকাৰী চাকৰি 3rd গ্ৰেড 4th গ্ৰেড দিব নোৱাৰা চিষ্টেমটো BTR গভৰ্ণমেণ্টত কৰি দিছে। এইবিলাক কৰিব পৰা নাছিল বুলি আমি যেতিয়া নেকি এই বডলেণ্ডত চৰকাৰ পৰি আছিলোঁ হাগ্ৰামা মহিলাৰীৰ লগত তেনেকুৱা কৰিব পৰা নাছিল বুলি আপুনি ক'ব পাৰিলেহেঁতেন আৰু বহুত ৰাইজে আপোনাক ভাল পালো হয়। কিয়নো এতিয়া এই আপুনি নক'লে নিশ্চয় এই যেটো প্ৰক্ৰিয়া এই যেটো ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদি ৰিঅৰ্গেনাইজেশ্যনৰ কাম এতিয়া হলো হয়। এতিয়া বন্ধ হ'ল। এই আসাম গভৰ্ণমেণ্টে কেবিনেটত নিশ্চয় আৰু এইটো ভালকৈ নটিফিকেশ্যন দিয়া হ'ল। এতিয়া নিজৰ এই ক্ষমতাত নিজৰ 6 শিডিউলৰ পাৱাৰতে আমি কৰিব পাৰিব বুলি নিশ্চয় নটিফিকেশ্যন দিয়া হৈছে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু বিশ্বজিৎ दैमारि ছাৰক ধন্যবাদ যাচিছোঁ। হয়, কেতিয়াবা আসাম গভৰ্ণমেণ্টে জানিলেও নাজানা নিচিনা গম পালেও গম নোপোৱা নিচিনা তেনেকুৱা
এই ছিষ্টেমবিলাক জাপি দিয়াটো আমি দেখিবলৈ পাইছে কি কয় কি নকয় কেনেকা সমালোচনা হয় BTRৰ এই লিডাৰবিলাকে কি কমেণ্ট দিয়ে এইটো অলপ চাই চাম অলপ চুই চাম তেনেকুৱা ছিষ্টেমৰ আপোনালোকক কৰাটো আমি দেখিবলৈ পাই হয় এই BTRৰ কেইজনমান নেতাবিলাকে IPS IS টপ ৰেংকৰ IPS IS বিলাকৰকে অধিক চিন্তা কৰিব পাৰা আমি তেনেকুৱা কোৱাটো এই ভাবাটো আমি দেখিবলৈ পাওঁ এডভাইচো দিব নোৱাৰে কোনো বহুত ওপৰত আছে না BTR বহুত ওপৰত আছে না তাৰ কাৰণে বিশ্বজিৎ দৈমাৰীও তেখেতো মানে এডভাইচ দিব নোৱাৰে বহুত ওপৰত আছে মানে এতিয়া গম পালে না কেবিনেটে ডাইৰেক্ট এই নটিফিকেশ্যন ওলাইছে আপোনালোকে নিজে কৰি লওক কিন্তু তেখেতে নকলেতো এই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদিয়ে এই প্ৰক্ৰিয়া এই আৰম্ভ হলো হয় এই ষ্টেটৰ মিনিষ্টাৰবিলাকে ষ্টেটৰ কেইজনমান এই অফিচাৰবিলাকে কমিটি থাকি পেলাই কামটো কৰিলে হয় আমাৰ কি হলো হয় 6 ৰিলৰ পাৱাৰ স্ক্ৰিপ্ট হলো হয় এতিয়া চাওক আগতে 16 ডিপাৰ্টমেণ্ট লৈ গৈছে আমাৰ দিনত কৰিব পৰা নাছিল বিশ্বজিৎ দৈমাৰীয়ে ক'ব পাৰিব লাগিছিল যে 3.5 বছৰ চৰকাৰী চাকৰি দিব নোৱাৰা এই জব্দ কৰি ৰাখিছিল আমাৰ দিনত কৰিব পৰা নাছিল যেতিয়া নেকি আমি BPF আছিল নিশ্চয় ক'ব পাৰিলে আৰু ভাল হলহেঁতেন এতিয়া এই সঁচাকৈ আমি ভাল পাইছোঁ যেন তেনেকুৱা এডভাইচ আৰু BTCক বচাবৰ কাৰণে সকলোৱে যেন এই ষ্টেপ ফৰৱাৰ্ড কৰিব আশা কৰিছোঁ আৰু বেছিকৈ ক'বলৈ নাযাওঁ এইখিনি কৈ আপোনালোকক মই ধন্যবাদ আছোঁ থেংক ইউ